নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল দীপাংকৰ মেডিকেল এছ'চিয়েশ্যনত স্বাগতম জনাইছোঁ। আজি আমাৰ টপিকটো হৈছে লুলিকণাজল স্প্ৰেৰ ওপৰত। মানে আমাৰ যাৰ এটা মানুহ আজিকালি আমাৰ সহজতে হৈ থাকে, আমি ক্ৰীম ইউজ কৰোঁ, তেনেকুৱা আকৌ মই আপোনালোকৰ ভিডিঅ' বনাই থৈছোঁ। আজি ললিকণাজল যিটো হৈছে আমাৰ এইটো স্প্ৰে হিচাপত পোৱা যায়। কিছুমান আমাৰ যেনেকৈ অইনমেণ্ট আমি হাতত লগাওঁ, হাতেৰে লগাই আকৌ হাত ধুই চফা কৰিব লাগে। আৰু হাতখন যদি আমি নোধোওঁ, পৰাপক্ষত আমি যদি ক'ৰবাত পাহৰি যদি আকৌ বেলেগ জেগাত আমি লগাই দিওঁ, তেনেকৈ আকৌ আমাৰ সহজতে যেনেকৈ বিয়পি গুচি যায়। ইয়াৰ এটা লাভ আছে, মানে স্প্ৰে আমি যদি যোনডোখৰ জেগাত হৈছে সহজতে, ইমান ভালকৈ নাথাকক, আজিকালি মানুহৰ হয়েই প্ৰায়, চফা হওক ধনী হওক দুখীয়া কোনো মতলব নাই, সহজতেতো হয়েই। তাত যদি আমি স্প্ৰে কৰি দিওঁ, তেতিয়া আমাৰ আকৌ মানে এক্সট্ৰাকৈ আকৌ হাত চাত ধোৱাৰ কোনো চিষ্টেম নাথাকে। বা মেডিচিনটো ইউজ কৰি আমি এনেও হাতখন ধুবই লাগে, কিন্তু পৰাপক্ষত আপোনালোকৰ এনেকুৱা কণ্টেণ্ট যদি স্প্ৰে থাকে, আমি ডিঅ'ড্ৰেণ্টৰ নিচিনাকৈ আমি স্প্ৰে নিচিনাকৈ এনেকৈ যোনডোখৰ জেগাত হয় আমি স্প্ৰে কৰি দিলে আমাৰ আপোনাৰ ধুনীয়া আৰু ছেফটি, মানে ব্যৱহাৰ কৰিবলৈও সহজ, চবেই কৰিব পাৰে। একেই কম্প'জিশ্যন আছে, লুলিকণাজল অইনমেণ্টটো আছে, আপোনাৰ ক্ৰীম পোৱা যায় যেনেকৈ, সেইটো আপোনাৰ 195 প্লাষ্টিক কণ্টেইনাৰত আহে। বজাৰত এনেকুৱা এভেইলেবল হৈ গ'ল। লুলিকণাজল কম্প'জিশ্যন আছে, 1% আছে, তেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।